ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইটো দৰা, এইটো মোৰ ভাইটি। ভিডিঅ' বনাইছো মোৰে ঘৰৰ মানুহ চব এইবিলাক, দাদা বৌ। এইটো মোৰ ভাই বোৱাৰী, এইটো মোৰ ভাইটি। এইটো মোৰ মামাৰ ছোৱালী ভণ্টি হয়। স্টাৰ্টিং তামোল পাণ, তাৰপিছত কফি। এতিয়া দুপৰীয়া হৈছে, দুপৰীয়া খানা চলি আছে। খানাৰ আইটেম এইবিলাক ভাত, দালি, চব্জি, পনীৰ, মাছৰ খাৰ, চিলি ফিছ, চিকেন, মটন, দহি গল্লা। ইয়াৰ মানুহবিলাকে দুপৰীয়াৰ ভাত চাত খাই আছে চবে। ল'ৰাই বঁটা লৈ চাৰিওফালে বহি আছে। এইটো মোৰ ভাইটি, মোৰ মামাৰ ল'ৰা। আজি ইৰে বিয়া, গতিকে ঠিকছে খাম বুলি ভাবিছোঁ আৰু। মোৰ মা, এইটো মোৰ মা ঘৰত যাব ওলাইছে, কাৰণ বিয়াত থাকিব নোৱাৰে। এইটো বৌ, এইটো দাদা, এইটো মোৰ মামাৰ ছোৱালী। গধূলি টাইমত মানুহ অহা আৰম্ভ হৈছে বিয়াৰ। এয়া বিয়া, মানুহ বেছি হোৱা নাই, আহিব আৰু এতিয়া। এইজনী মোৰ বৌ হয়। বিয়াত মানুহবিলাকে চবেই কফি আৰু পকৰা খাই আছে, বিয়া এনজয় কৰি আছে। বিয়াৰ গধূলি টাইমত মানুহবিলাকে খোৱা লোৱা চবৰে হাতে হাতে থাল, চবেই খোৱাত ব্যস্ত বিয়াৰ কথা। বিয়াত চবেই ষ্টাইল কৰি কৰি বহি আছে, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি। এয়া মোৰ ভাই বোৱাৰী, এয়া মোৰ ছোৱালী, গতিকে বহুত ষ্টাইল কৰিছে। ভাল লাগিছে। মেকআপ আৰ্টিষ্ট মোৰ ছোৱালী, তাইয়ে বহুতকে মেকআপ কৰি দিছে। গেটআপটো কেনেকুৱা লাগিছে মোৰ ছোৱালীৰ জনাবচোন। এইখিনি আমাৰ বাহিৰত মানুহবিলাকে আছে, ভিতৰত কোনো নাই, সেইকাৰণে মই মামাহঁতৰ ড্ৰয়িং ৰুমটোৱে দেখাম। এইটো ড্ৰয়িং ৰুম, ইয়াত ডাইনিং, ইয়াত ভাত খাই চবে, ইয়াত টিভি চাইছে চবে, ভাত খায়। এয়া বিয়াৰ ফুলজাৰি বোমা এইবিলাক আনিছে বিয়াত ফুটোৱাৰ কাৰণে। এইজন দৰাৰ মাক হয়, দৰাৰ মাকে বিৰাট ষ্টাইল কৰি আছে। এইটো দৰাৰ মাক হয়। এইজন মোৰ মামা আছিলে, মামাজন কৰোণাৰ সময়ত ঢুকালে। এইজন মামা, এখেত জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে। নামটো স্বৰ্গীয় দুৰ্লভ চন্দ্ৰ ডেকা। এইজন দৰাৰ বায়েক হয়, মোৰ ভণ্টি। গতিকে ষ্টাইল কৰি বাহিৰত ওলাব পৰাই নাই, তেতিয়াহে বাহিৰত ওলাব কিবাকে আৰু। এইজনী মোৰ ছোৱালী। ইয়াৰ ভাগিন দুয়োটাই বহুত ষ্টাইল কৰি ওলাইছে,
বিয়াৰ কথা আৰু ডেন্স চেন্স এই মানুহজনক চিনি পাইছেনে? অসমীয়া চিৰিয়েল কৰে জীৱন নদীৰ ঢৌ। গতিকে এখেতেও বিয়াত আহিছিল, সেইকাৰণে মই অলপ দেখালোঁ এক্সট্ৰাকৈ। এইখন গাড়ীত দৰা যাব, সেইকাৰণে এইখন গাড়ীখন ধুনীয়াকৈ সজাইছে ফুল দি পেলাই। গাড়ীখন মই আপোনালোকক দেখালোঁ। দৰা ৰেডি হৈ আছে, সোনকালে যাব লাগিব কাৰণ দূৰত কইনা। এইজনী কইনাজনী, মই কইনাজনীৰ ফটোৱে দিলোঁ, ভিডিঅ' নাই। জোৰোণত যাওঁতে ময়ে উঠাইছিলোঁ। এইজনী কইনা, কেনেকুৱা কইনাজনী জনাবচোন কমেণ্ট কৰি পেলাই। দৰা ৰেডি হৈছে যাবলৈ, গতিকে আপোনালোকক মই দেখালোঁ দৰাজনক, আৰু ময়ো ঘৰলৈ আহিবৰ কাৰণে ৰেডি হৈছোঁ। দৰা এয়া, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই।